নমস্কাৰ জনাই আজি মই আপোনালোকক প্ৰথমতে দেখুৱাইছোঁ মোৰ থালিখন। বতৰ ডাৱৰীয়া কাৰণে এইদৰে আজি থালিখন মই ৰেডি কৰিছোঁ। আপোনালোকৰ বাৰু জানিব মন গৈছেনে কি কিনো আছে থালিখনত? আহকচোন তাকে এবাৰ দেখুৱাওঁ। এইপিনে মই ৰেডি কৰি ল'লোঁ গোটেই বস্তুখিনি। মই আজি দালি বনাম। সকলোৱে আপোনালোকে দালি বনাই খায়। আজি বতৰ ডাৱৰীয়া কাৰণে মইনো কেনেদৰে ডাৱৰীয়া বতৰত দালি বনাওঁ। এই দালিকণ খালে সঁচাকৈ মনটো বহুত ভাল লাগে। চৰ্দি ভাৱ যদি কাৰোবাৰ লাগি থাকে সেয়াও নাইকিয়া হয়। সেইকাৰণে আজি এইদৰে মই ৰেডি কৰি লৈছোঁ। আনফালে মোৰ বিলাহী বেঙেনা পোৰা হৈ গ'ল। পুৰি আছোঁ জলকীয়া আৰু নহৰু। মই পোৰা বস্তু খাই খুবেই ভাল পাওঁ। যদি মোৰ আগৰ ভিডিঅ'ত চাইছে আপোনালোকে গম পাব মইনো কি কি বস্তু খাই থাকোঁ। এইপিনে মোৰ পিঁয়াজ দিয়া হৈ গ'ল। এতিয়া দি দিম দালি, লগতে দি দিম দুটা জলকীয়া ফালি। অকণমান জ্বলা নহ'লে দালিকণ খাই ভাল নালাগে। দি দিলোঁ হালধি, নিমখ, ধনিয়া আৰু গৰম মছলা অকণমান। মই এতিয়া ভালদৰে লৰাই আকৌ কাটি লোৱা গোটেই বস্তুখিনি দি দিম। কাটি ল'লোঁ আলু আৰু ভোল দিম। সেইকাৰণে মছলা দালি বনাইছোঁ। খাই ভাল লাগে এইদৰে ভোল হওক বা জিকা হওক মিক্স কৰি ল'লে, কিন্তু ভোলৰ গোন্ধটো বেছি ভাল হয়। এতিয়া দালিখিনি উতলিবৰ কাৰণে মই দি দিছোঁ পানী অকণমান। উতলটো ভালদৰে আহিব লাগিব। এয়া মোৰ উতল আহি গ'ল। আকৌ এতিয়া দি দিম মই জালুক অকণমান। যিহেতু আজি মই জালুকীয়া দালি বনাইছোঁ। বতৰ ঠাণ্ডা, চৰ্দি ভাৱ যদি কাৰোবাৰ ঘৰত লাগি থাকে এইদৰে বনাই খাবচোন, বহুত ভাল পাব। আমাৰ ছোৱালী আৰু দেউতাকৰ চৰ্দি হৈ আছে, সেইকাৰণে আজি মই এইদৰেই বনাইছোঁ। ময়ো খাই ভাল পাওঁ, ছোৱালীও খাই ভাল পায়। উতল অহাৰ পিছতে আজি মোৰ জালুকীয়া দালিকণ ৰেডি হৈ যাব। এইপিনে ৰেডি কৰি ল'লোঁ মিছা মাছ। যিহেতু মিছা মাছৰ লগত আজি মই বেঙেনা আৰু বিলাহী বনাম। ভালদৰে মই বেঙেনা বিলাহীখিনি বাকলি গুচাই ল'লোঁ। ৰেডি কৰি ল'লোঁ মোৰ গোটেই বস্তুখিনি। আদা নহৰুকণ এতিয়া খুন্দি ল'ম। খুন্দি ল'লে খাবলৈ বেছি ভাল হয়। লগতে জলকীয়াখিনি মই পিচি লৈছোঁ। আনফালে মই এতিয়া মাছখিনি অলপ অলপকৈ ভাজিম। শুকান মাছ হয়, ভাজি নল'লে খাই ভাল নালাগিব। এইপিনে মাছ ভাজি আছোঁ। আনফালে এতিয়া মই বেঙেনা আৰু বিলাহীখিনি পিটিকি ল'ম। যিহেতু মিছা মাছৰ লগত বনাম, মাছৰ লগত মিক্স হ'ব লাগিব ভালদৰে, তেতিয়াহে তাৰ সোৱাদ ওলাব, খাই ভাল লাগিব। আজি কিন্তু মোৰ ভাত দুটেপা বেছিকৈ যাব, কাৰণ মই এইদৰে বনাই খাই বেছি ভাল পাওঁ। মোৰ প্ৰিয় ডিছ হয়। আপোনালোকে যিসকলে খোৱা নাই কেতিয়াবা খাই চাবচোন এইদৰে, সঁচাকৈ ভাল পাব। মোৰ মাছ ভজা হৈ গৈছে। এতিয়া মাছখিনি কাঢ়ি লোৱাৰ পিছত সেই একেখন কেৰাহীতে মই দি দিম তেল অকণমান। দি দিলোঁ পিঁয়াজ, দি দিলোঁ আদা নহৰু পিচি থোৱা পেষ্টকণ, আৰু লগতে দি দিলোঁ হালধি অকণমান দিম এতিয়া আৰু নিমখ। ভালদৰে লৰাই মই বিলাহী বেঙেনা পিটিকাকণ ইয়াতে দি দিছোঁ। ভালদৰে লৰাই বেছি দেৰি সিজিব নালাগে, যিহেতু পুৰোঁতে সি অলপ সিজিছেই আৰু মাছখিনিও ফ্ৰাই হৈ আছে। এতিয়া অলপ দেৰি ভালদৰে ভাজ খোৱাৰ পিছত, অকণমান সিজাৰ পিছত 5 মিনিটমান ৰখিয়েই আজি মোৰ এই ভাজিকণ ৰেডি হৈ যাব। যিসকলে এইদৰে খোৱা নাই খাই চাবচোন, ভাল পাব বুলি মোৰ বিশ্বাস আছে। এয়া মোৰ আজি থালি ৰেডি কৰি লৈছোঁ আপোনালোকক দেখুৱাবলৈ। এয়া মোৰ জালুকীয়া দালি। ডাৱৰীয়া বতৰত এইদৰে খাই চাব, ভাল পাব। আৰু এইকণ ভাজি হৈছে মোৰ কণী বিলাহী আলু পিটিকি। মই ধুনীয়াকৈ এখন ভাজি বনাই ল'লোঁ। ৰেডি হৈ গ'ল আজি মোৰ দুপৰীয়া ভাত সাজ। কেনেকুৱা দেখিছে বাৰু আপোনালোকে? নিশ্চয় ভাল দেখিছে নহয়নে? আহক তৃপ্তিৰে এসাঁজ খাওঁ।